উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে এইমাত্ৰ উপস্থিত আছোঁ 2 নং নাৰায়ণপুৰ ঈদগাহ ময়দানত। তাতে বিশ্বৰ মুছলমানসকলে একত্ৰিত হৈ নামাজ পঢ়াৰ কাৰণে এটা আইডিয়া তেওঁলোকে বনায়। ঠিক তেনেদৰেই ইয়াতে গাঁওখনৰ প্ৰতিটো মানুহে প্ৰতিটো গাঁওবাসীয়ে একত্ৰিত হৈ নামাজ পঢ়াৰ কাৰণে এখন পেণ্ডেল বনোৱা হৈছে। অন্যতম ধুনীয়া কৰি পেণ্ডেলখন সজোৱা মুৰব্বী তথা আমাৰ ডেকা বন্ধুসকল, মাননীয় মুৰব্বীয়ান, আমাৰ ডেকা বন্ধুসকল, আমাৰ ভাইটি ভণ্টিসকল, আমি নাৰায়ণপুৰ গাঁৱত বহুত দিনৰ পৰাই বসতি কৰি আহিছোঁ আৰু ইয়াত আমি প্ৰত্যেক বছৰে ঈদ উল ফিতৰ, ঈদ উল আজহা সকলে সমবেত হৈ আদায় কৰি আহিছোঁ বহুত মিল মহাব্বতৰ মাজত, মৰম দয়াৰ মাজত। আৰু ইনশাআল্লাহ আমি এনেকৈ যিসকল আমাৰ ভাই ভনী কিয়ামতলৈ জীয়াই থাকিব আৰু যিসকল আমি দুনিয়াৰ পৰা আল্লাহৰ ওচৰত গুচি যাম, অৰ্থাৎ আমি এন্তেকাল হৈ যাম, তেওঁলোকে যামেই আৰু যিসকল ভাই থাকে তেখেতসকলৰ বাবে আমি দোৱা কৰিম। ইনশাআল্লাহ দোৱা কৰিয়ে থাকিম যাতে কিয়ামতলৈকে আমাৰ এই পৰ্বটো জাৰি থাকে, সুন্দৰভাৱে মৰম চেনেহৰ মাজত এই পৰ্বটো চলি থাকে। এইখিনি মই আপোনালোকক অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, কোনেও যাতে আমি কোনো খাম খেয়ালি নকৰি এই কিয়ামতলৈকে যাতে আমি এই পৰ্বটো এনেকৈ সুন্দৰভাৱে চলাই নিব পাৰোঁ। এই মই আপোনালোকৰ ওচৰত বহুত বহুত ধন্যবাদ যাচি অনুৰোধ কৰিছোঁ। মই চেষ্টা উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম। যিহেতু আমাৰ ভণ্টিসমূহৰ পূৰ্বে তেওঁলোকে দিয়া হৈছিল তেওঁলোকে শান্তিপূৰ্ণভাৱে ঈদ উল